Hi everyone, welcome to my channel Ruby's Vlog. আপোনালোকলে একদিন বহুত দিন হল ভিডিও দিয়া নাই। আজি ভাবিছো এটা ভিডিও আপলোড কৰিম আপোনালোকৰ লগত শেয়াৰ কৰিম। সো আজি মই বনাম ডিমৰ কাৰী সিম্পল ষ্টাইলত গাঁৱলীয়া ষ্টাইলত। আহকচোন চাও কেনেকৈ বনালো ডিমৰ কাৰীখন। গেছটো হাই ফ্লেমত দি পেলাই আপোনাৰ ডিম আৰু আলুখিনি বইল কৰি লোৱা হ'ব। এইখিনি উজলি থকা মানে আমি মছলাখিনি তৈয়াৰ কৰি লৈছিলোঁ মই। এয়া চাই লওকচোন মই কি মছলা তৈয়াৰ কৰিলোঁ। এয়া পিয়াজ এটা কাটি লৈছোঁ। এয়া আদা আৰু নহৰু পেষ্ট লগত জলকীয়া এটা দি দিছোঁ। এয়া আপোনাৰ মিক্স মছলা পেষ্ট আপোনাৰ জিৰা ধনিয়া সকলোখিনি আছে আৰু এয়া ৰেড চিলি পাউডাৰ 1 চামুচ, এয়া জিৰা গুড়ি 1 চামুচ, এয়া গৰম মছলা 1 চামুচ আৰু এয়া মিট মছলা 1 চামুচ। মোৰ ওচৰত মছলা বেছি নথকাৰ কাৰণে এয়াই লৈছোঁ। আপোনালোকে হয়তো বেছিও ল'ব পাৰে আৰু কমো ল'ব পাৰে। এয়া ডিম আৰু আলু মই বাকলি গুচাই আছোঁ। ডিম লৈছোঁ মই 4টা, আলু লৈছোঁ আপোনাৰ 4টা। এইখিনি গুচোৱাৰ পিছত মই কাৰীটো বনাম আৰু বৰ গৰম হৈ আছে। এইটো সোনকালে গুচাইছোঁ কাৰণে হাতটো পৰিছে অলপ। আপোনালোকে চাই যাওকচোন। ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়া আহিবলগীয়া নটিফিকেশ্যনখিনি আপুনি বা আপোনালোকে আগতীয়াকৈ এয়া আমাৰ কাৰী ৰেডি হৈ গ'ল। এতিয়া সাৰ্ভ কৰিব লাগে।
তাতে এতিয়া আমি ধনিয়া পাত দি অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ